দক্ষিণ কামৰূপৰ সন্তলীৰ পানীখাইটিত খহনীয়াৰ ভয়ংকৰ ৰূপ। কোটি কোটি টকাৰ জিঅ' বেগ নিমিষতে খহাই নিলে ব্ৰহ্মপুত্ৰৰ নদীয়ে। হাহাকাৰ নৈপৰীয়া ৰাইজৰ। আপোন ঘৰখন খহাই থকাত ব্যস্ত হৈ পৰিছে নৈপৰীয়া ৰাইজে। আজি দুপৰীয়াৰ পৰা খহনীয়াই কালৰূপ ধাৰণ কৰাত আতংকৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ মাজত। বৰ্তমানলৈকে উপস্থিত হোৱা নাই জলসম্পদ বিভাগৰ কোনো এজন ব্যক্তি। যোৱা 30 বছৰ হ'ল পানীখাইটিৰ অঞ্চলত মানে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া চলি আছে। ইতিমধ্যে এই লৈ বিভিন্ন সময়ত মন্ত্ৰীৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক দাবী জনোৱা হৈছিলে। স্থানীয় বিধায়িকাক মানে বহুতবাৰ অৱগত কৰা হৈছিলে। ইতিমধ্যে কেইবাজনো বিধায়ক সলনি হ'ল, তেওঁলোকে অৱগত আছিল, কিন্তু কাম নহ'ল। আজি যোৱা 2 বছৰ আগত ইয়াত অলপ কাম হৈছিলে, জিঅ' বিভাগৰ কাম হৈছিলে, কিন্তু কামবিলাক সিমান ভাল হোৱা নাছিলে। ঠিকাদাৰে বহুত দুৰ্নীতি কৰিছিলে আৰু পাৰ্কোপাইনৰ ওপৰেদি জিঅ' বস্তাবোৰ পেলাই থৈ গৈছিলে, যাৰ বাবে আজি সেই পাৰ্কোপাইনৰ তলেৰ মাটিখিনি খহাই লৈ যোৱাৰ ফলত আজি পানীখাইটি অঞ্চলত এনেকুৱা ভয়ংকৰ চিটুৱেশ্যন হ'বলৈ পালে। কি ক্ষতি হ'ব অঞ্চলৰ এইটো খহিলে? ইতিমধ্যে যোৱা 30 বছৰত 30খনতকৈ অধিক গাঁও ব্ৰহ্মপুত্ৰত যা গৈছে। সেই মানুহখিনি বেছি সংখ্যক মানুহখিনি পানীখাইটি বজাৰৰ পশ্চিম ফালে কেম্পৰ নিচিনা বসবাস কৰি আছে। ইয়াত প্ৰায় 500-600 ঘৰ পৰিয়াল আছে। যদি ইয়াত খহাই লৈ যা, আজি যি চিটুৱেশ্যন হৈছে, আমি নিশ্চিতভাৱে ক'ব পাৰোঁ আজিৰ দিনৰ নহ'লে নিশাৰ ভিতৰত উঠাই লৈ যাব। যদি উঠাই লৈ যা, প্ৰথমতে 600 ঘৰ মানুহক মানে আক্ৰান্ত কৰিব। 600 ঘৰ মানুহে ইয়াৰ পৰা মানে বেলেগ ঠাইত যাব লাগিব, মানে খহাই লৈ যাব। সিহঁতৰ অৱস্থা মানে পানীত হাঁহ নচৰাৰ নিচিনা হৈ যাব। ইয়াৰ পিছতেই এইখিনি ডাইৰেক্ট আক্ৰমণ কৰিব, এটাক কৰিব সন্তলী বজাৰৰ প্ৰতি। তাত মানে বহুত শিক্ষা অনুষ্ঠান আছে, বহুত আমাৰ সন্তলী বজাৰখন ঐতিহ্যমণ্ডিত মানে বজাৰ, বহুত মানে তাতে শিক্ষা অনুষ্ঠান, লগতে পুলিচ আউটপোষ্ট আছে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে, বেংক আছে। গতিকে মানে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে যদি এনেকুৱা অৱস্থা চলি থাকে, বৃহত্তৰ সন্তলী বজাৰখন লগতে ইয়াৰ আশে পাশে যিবোৰ গাঁও আছে, এইবিলাক অসমৰ মানচিত্ৰৰ পৰা একদম নাইকিয়া হৈ যাব। জনপ্ৰতিনিধি নাইবা স্থানীয় বিধায়িকা কিবা খবৰ লৈছে নেকি এই বিষয়ত? মানে স্থানীয় বিধায়িকাক আমি আগতে বাৰম্বাৰ জনাইছিলোঁ যে পানীখাইটিৰ যিখিনি জিঅ' বিভাগৰ কাম হৈছে, ইয়াৰ আপ স্কিমত অলপ কাম বাকী আছে। যদি সেইখিনি কাম নকৰে আপোনালোকে, তেনেহ'লে পানীখাইটিৰ ডাউন স্কিমত যিখিনি কাম কৰা হৈছে সেইখিনি কোনো মূল্য নাথাকিব। আজি দেখা গ'ল স্থানীয় বিধায়িকাই কোনো গুৰুত্ব নিদিয়াৰ ফলত আমি যি আশংকা কৰিছিলোঁ, সেই আশংকা আজি বাস্তৱত পৰিণত হ'ল। সেই ডাউন স্কিমৰ কামখিনি খহাই লৈ গ'ল। আৰু এইখিনিত আমি স্থানীয় বিধায়িকাক ডাইৰেক্টলি কম, ইয়াত স্থানীয় বিধায়িকাৰ কাৰণে আজি এনেকুৱা অৱস্থা হ'ব পাৰে। আপোনালোকে গম পাইছিল নেকি যে এনেকুৱা বিপদ হ'ব পাৰে বুলি?